সিহঁতি বিচনাত পৰি আছে এণ্ড এয়া মোৰ মা ভগা চিগা ঘৰ এতিয়া তিল পিঠা বনাই আছে মাৰ লগত এতিয়া ময়ো তিল পিঠা বনাম মই আঁতৰি ডাঙৰ বনাই লওঁ অকলে নাহে আকৌ এইজনী এক কখনি অকল খোৱা ধান্দা মাৰি থাকে শুন শুনি দিবি আকৌ খাই বুলি কৈ দিয়া এইপিনে খাই বুলি কৈ দিয়া কাটি দে মই বনাওঁ মই বনাম দেই আঁতৰি দে চাওঁ দেখালো কেমেৰাত দেখাই দিছোঁ এই আমাৰ টিকলজনীয়ে কেমেৰাটো দেখি আছে অৱস্থা লগাই দিয়ে হৈ থাক পাতং হ'ব না জানো এতিয়া মই বনাম তিল পিঠা মই মানুহ দিলে হ'ব নাই মা চাহ আকৌ মানুহ দিলে হ'ব নাই ৰঙো শিকিছোহে এই ৰঙ অকণমান টাইম লাগিব শিকিবলৈ মাক কৈ দে আকৌ মাঘৰ বিহু শুভেচ্ছা থাকিল বুলি কৈ দে মাঘৰ বিহু শুভেচ্ছা থাকিল পিঠা পুৰিছো চবলৈকে থাকিল বুলি কৈ দে চবলৈকে মাঘৰ বিহু থাকিল বুলি কৈ দে আৰু চবলৈকে মাঘৰ বিহু থাকিল শুভেচ্ছা কাইলৈ আকৌ নচিবলৈ আছেই কেমেৰা ধৰি দেখোন আমাৰ দেই অ'কে তললে ধৰ ইমানত কোনো নহয় কোনো নাই কেমেৰা ইয়াল ধৰিবি এইখন আৰু পিঠা হ'লে চেষ্টা কৰিব লাগে মা গৰম মা বেয়া গৰম দেখোন নাই মই শিকিমেই এই গুড় সৰহকৈ দি দিলি অঁ এইটো মই বনোৱা পিঠা চা আঙুলিটো তাতে এইটো মই বনালোঁ মাঘৰ বিহু পিঠা আকৌ ভোগালী কাতি বিহু কঙালী বহাগ বিহু ৰঙালী ধেমালি ৰঙালী মাঘৰ বিহু ধেমালি ৰঙালী কি তই খেলি মেলি গাইছে হ'ব আৰু এটা বনাম অকণমানকৈ দিছোঁ দেই এইবাৰ ভণ্টিৰ কাৰণে গোটেইখন লৈয়ে যাম মেল খাব সেই ৰহো চেষ্টা খাদ্য বনাই বুলি কৈছে সেইকাৰণে চেষ্টা কৰিছোঁ দিলে বেয়া হৈ যাব একো নহয় অকণমান খাই দিব লাগে পিঠা আছে ই য'ত ত'ত কৰিছেগৈ চেটলি পেটলি হৈ পাৰিমগৈ আৰু ভৱিষ্যতে কাৰোবাক সহায় কৰিব মিঠা উঠিব পালে নাই দিবি ঐ হ'ব মই মাৰিম অ' গৰম খান দে চামুচ খান দে নেদে ৰ দেৰিবলৈ নাই বেয়া কৰি পেলালি পিঠাবোৰ কেলে নানি কৰিব চাওঁ না গালিহে শুনিছোঁ পাই আৰু এটা এইটো লাষ্ট উঠাই দে আকৌ কেৰাহীখন কেৰাহীখন খালী কৰি দে জুইটা হৈছে এইকেইটা লৈ যা এইকেইটা মই বনালোঁ আকৌ তেল পিঠা তিল পিঠা বনাবলৈ আছেই তেল পিঠা নাৰিকলৰ লাডু বনাবলৈ আছেই পিঠা বনাইছে পা হ'বলৈ আৰু 18 প্লাছ হৈছেহে 19 প্লাছ হ'বলৈ আছেই মই যেনি তেনি গুণ কৰোঁ তেল পিঠা বনাম ৰ এই শিকিছোঁ ৰং নাই হোৱা এইটো অকণমান কেঁচিয়া হ'ল তেতিয়াহ'লে এডজাষ্ট কৰিবলৈ থাকিব আৰু মই বনাই দিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিবা চাগে ল'ৰা মানুহে বনাইছোঁ কামত হ'ব নাই
আৰু এটা বনাম আৰু লাষ্ট মই তোমাক কেইটা পুৰি ধৰিম ভাত খাই গ'ল লাগে এখন পিঠা এইটো ডাঙৰকৈ বনাইছোঁ দেই যাওঁকৈ ডাঙৰ পেট খাব পাৰিবা মই নাখাওঁ আৰু তই সহায় কৰিছোঁ মানে আগতে কিমান বনাইছোঁ মই এবাৰ দুবাৰ হ'ল তিনিবাৰ হ'ল এইবোৰ চকুত ধোৱা আহিছে বতাহ মাৰিবা বাবা আকৌ হেৰি কি আছিলে বাবা আমাৰ বৈজ্ঞানিক নহয় বাবা বুলি কয় জেগাটো বৰ ভাল নহ'ব ভাই হ'ব দিয়া ভিডিঅ'টো আজিলৈকে ইমানেই আছিল আৰু 3-4 দিনমানৰ আগত মই এখন শ্বৰ্ট ফিল্ম বনাইছিলোঁ সেই শ্বৰ্ট ফিল্মখন বনাওঁতে বহুত ধেমালি হ'ল হাঁহিলোঁ তাৰপৰা বহুত এনজয় কৰিছিলোঁ সেইবোৰতে মোৰ মাত ভাগি একদম ছিগি হৈ গৈছেগৈ সেইকাৰণে ভইচটো অলপ বেয়াকৈ ওলাব পাৰে আৰু তোমালোকে যদি মোৰ শ্বৰ্ট ফিল্মখন নাই চোৱা মোৰ ইউটিউবতে দিয়া আছে চাই ল'ব পাৰিবা এণ্ড ভোগালী বিহু শুভেচ্ছা থাকিল সকলোলৈকে